পৰম্পৰাগত আধ্যাত্মিক ৰীতি-নীতি সম্পন্ন কৰাৰ পাছত জুবিন গাৰ্গক চিতাত তুলি লৈ অহা হৈছে আপোনালোকৰ মাজলৈ। আমাৰ অতি আদৰৰ জুবিন দাক চিতাত উঠাই দিয়াৰ সময়তে দবা শংখ ঘণ্টাত ধ্বনি বাজি উঠিব। সকলো নিজ নিজ ঠাইৰ পৰা শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰক। আমি অনুৰোধ জনাইছো সকলো নিজৰ ঠাইতে আপোনালোকে সকলোৱে জুবিন দাক ভাল পায়। জুবিন দাৰ প্ৰতি অন্তৰৰ পৰা নিজৰ ঠাইৰ পৰা আপোনালোকে শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰক। নিজৰ ঠাইতে চন্দন গছৰ পুলি এটি ৰোপণ কৰিছিল 2017 চনত নিজৰ জন্মদিনত, আৰু সেই চন্দনৰ এই পুলিটি এতিয়া বৃহৎ এডাল গছত পৰিণত হৈছে আৰু তাৰ এটি ঠাল চিতাত দিয়া হৈছে, উৎসৰ্গা কৰা হৈছে। গীতৰ লুইতত সাঁতুৰি নাদুৰি ভাগৰি নপৰি সাগৰত সাঁতুৰি ভাগৰি পৰিল জুবিন। সাগৰ কিমান দ চাবলৈনো হেঁপাহনো কাৰ নাথাকে। সাগৰে বুকুচাত উঠাই তলিলৈ লৈ গ'ল। অভিভূত জুবিনে সাগৰৰ নিচুকনি গীত শুনি শুনি টোপনি গ'ল। কাহানিও সাৰ নোপোৱা এটা টোপনি লৈ জুবিনে সামৰিলে জীৱনৰ উপনিষদ। জুবিন অমৰ হ'ব, জুবিন আমাৰ হৃদয়ত থাকিব। যিদৰে আগতে আছিল এতিয়াও আছে, চিৰদিন থাকিব। চিৰজ্যোতিষ্মান হৈ থাকিব জুবিন। জুবিনৰ সৃষ্টিৰাজিয়ে পোহৰাই তুলিব আমাৰ সময়। প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব জুবিনৰ সৃষ্টিয়ে। অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব। মুখাগ্নিৰ লগে লগে
মেলি উড়ি গল মায়ার দেউকা অনামিকা হৃদয়ত আজি তাজমহল যেন লোক জুবিন নহল দুহাত মেলি সাগর তলিতে কই গল মন যাই বুলি কই কই গুচিয়েই গল বৰ ঘৰৰ খুঁটাটো যে আজি হাউলি গল জোনমণি ৰঞ্জুনত কোনে বুজাব মায়াবিনী কণ্ঠত যেন যন্ত্ৰ ৰাজপালন মাজুলীৰ ছোৱালীজনীয়ে বাট চাই ৰব আকৌ এবাৰ হেনো কব তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ পাখি মেলি উড়ি গল মায়ার দেউকা অনামিকা হৃদয়ত আজি তাজ